হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালেই আছে। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। গণেশগুৰিৰ বম্বে ফেশ্বন প্ৰায়ে সেইফালে গৈ থকা হয়। আজি ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ। ছ'চিয়েল মিডিয়াত সকলোৱে সৰোজিনী মাৰ্কেট বুলি কণ্টেণ্ট ক্ৰিয়েটৰসকলে ইমানেই ভিডিঅ' বনাইছে, গতিকে ময়ো ভাবিলোঁ আপোনালোকক এটা ভিডিঅ' বনাই এই মাৰ্কেটখন এবাৰ দেখাওঁ। কিন্তু মানিব লাগিব দেই, এতিয়া বম্বে ফেশ্বনত বহুত ভিৰ। ষ্টাৰ্টিং প্ৰাইচ মাত্ৰ 10 টকাৰ পৰা আৰম্ভ কৰি 200 টকালৈকে সকলো ধৰণৰ সামগ্ৰী পোৱা যায়। আৰু এই হটকেছকেইটা যে দেখিছে, এইকেইটা হৈছে কাঠৰ, ইমান মৰম লগা। বিশেষকৈ ইয়াত ছোৱালী আৰু মহিলাসকলৰ বাবে প্ৰসাধনৰ সামগ্ৰীৰ লগতে গিফ্টৰ বস্তু পোৱা যায়। ইয়াত মেকআপৰ পৰা আৰম্ভ কৰি হোম ডেকৰ, কাপ প্লেটকে ধৰি ইত্যাদি বহু ধৰণৰ সামগ্ৰী পোৱা যায়। লগতে ইয়াত বহুত ভাল ভাল কালেকশ্যনো আছে। খুন্দনা, জাৰ, ৰ'ব চাই লৈছোঁ। এইখিনি প্ৰাইচটো লিখা নাই নি? এইটো প্ৰাইচটো 300। এইবোৰ চাওকচোন, জোতা 30 টকা। ইমান ধুনীয়া কি বস্তু আছে চাই। এইটো কিন্তু ধুনীয়া লাগিছে দেই। কলম ন, খোলাটো কেনেকৈ কৰিব পাৰিম? আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছোঁ, বাই।